Hello guys, once again welcome back to my YouTube channel. तो guys बहुत दिन पाছত আজি লং ব্লগ এটা বনালো মানে মোৰ বহুতে খুখ হৈ আছে তো তাৰ কাৰণে ব্লগ দিবলৈ পৰা নাই আৰু ভিডিও বিলাক বনাই থৈ দিয়া আছে এডিটিং কৰিবলৈ কাৰণে টাইম পোৱা নাই আৰু একদম গাটো ভাল নহয় গাইস আৰু যোৱা কালি এটা মই আপলোড কৰিছো ভিডিও আৰু আছে বহুত আছে কিন্তু এডিটিং কৰিবৰ কাৰণে টাইম পোৱা নাই তো গাইস এতিয়া ফ্ৰেছ হলো অলপমান গাটো ভাল পাইছো বলক গাইস তেনে ভিডিওটো পুৱাৰ পৰা আৰম্ভ কৰো তেতিয়াহে গম পাব মইনো আজিৰ দিনটো কি কৰিলো গাইস ইফালে লাইক হাকেনে ঘৰত অলপ কি কৰিছে এবাৰ ইমান কি কৰা নহল আৰু ইফালে দেখিছেনে ধুনিয়াকে আৰু এতিয়া গাহৰি মাংসৰ লগত বনাব আৰু গাইস ইফালে ৰঙলা হয় একদম কিমান চিঙিলা আৰু গাইস এইফালে আগতিয়াকে টেঙা মৰা অলপ হৈছে আৰু ইফালে এতিয়া খাবলৈ কাৰণে চিঙিল গাইস গাহৰিৰ লগত বনাব বাইদেউ আহিছে ববিতা আমাৰ ঘৰত তো কাৰ খাই ভাল লাগে গাহৰিৰ লগত কমেন্টত জনাব একদম ইমান ধুনিয়া হৈছে ঘৰৰে একদম গাইস ঔষধ দিয়া নহয় লোকেল একদম মাছ বাছি আছে একদম আমাৰ ববিতা বাইদেউ আৰু ইফালে আমাৰ চিকু চিকে আৰু গাইস এতিয়া ইফালে আইতাৰ ঘৰত আহিছো পিছবেলা ইফালে গৰম এতিয়া চাহ বনাই আছো গাইস ইফালে গৰম চাহ বনাইছে মাহীয়ে ইফালে কাটা নিমকি ভুজিয়া বিস্কুট তো গাইস খাৱাৰ আৰু মূলত কোন আহিছে ৰখিব দেখাই আছো এফালে গাইস ববিতা বাইদেউ আৰু মই দুইজনী একদম বাহিৰতে এফালে খাওঁ আৰু এতিয়া দেখুৱা আৰু গাইস ইফালে গৰম গাহৰি আৰু ইফালে লাই শাক ইফালে দাইল ভাত আলু ভাজিও আছে গাইস তো খাই লওঁ আৰু দেই একদম গা ভাল নহয় এতিয়া টেবলেট খাওঁ আৰু তো ঘৰৰ কাষতে মানে বিয়া আছে তো তাৰে গা ধুবলৈ কাৰণে যাওঁ তো ভিডিওটো গাইস স্কিপ নকৰাকৈ চাব আৰু যোৱা কালি এখন বিয়া আছিল ছোৱালী আনিবলৈ কাৰণে যাম বুলি ভাবিলো ইমান দিনৰ পৰা গাইস ভাবি আছিলো যাম বুলি নাই অসুখ হৈ থাকিলে নোৱাৰিলো আৰু এখন অহা কালি আহিছে তাততো যামগে গাইস পাক্কা যাম বুলি কৈছে ন যামে গ্যাৰান্টি দিছো মানে কি মোৰ কিয় এনেকুৱা হয় নাজানো গাইস য'ত যাম বুলি কওঁ নহয় যাম বহুত দিনৰ পৰা কৈ থাকো যোৱা নহয় গাইস তো অহা কালি এখন আছে তো তাতে যামে গাইস আপোনালোকক গম পাব ক'ত যাও ছোৱালী আনিবলৈ কাৰণে ভিডিও ব্লগ দিমে আপোনালোকক তো গাইস এতিয়া বেছি কথা নকওঁ তো যাও ভাতু খালো তো এতিয়া যাও আৰু গাইস বা দুজনী যাব মোৰ লগত তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব জেকেটটো উৰি লৈছো যেহেতু বতাহ মাৰি আছে ন নহলে বেছিকে হ'ব আকৌ নহলে গৈ নাপাম গাইস মা কৈছে নেলাগে গা বেয়া নাই তেও মই যামেই তো গাইস যাও দেখিছেনে ডেকোৰেশনটো এতিয়া গা ধুৱাব আৰু গাইস আমিহে কি ড্ৰেছ পিন্ধিলো গাইস কমেন্টত জনাব দে কেনেকুৱা লাগিছে একদম পুৰা ফটো উঠি আছে পোষ্ট গাইস এফালে চাওক দৰা দাদা এফালে এবাৰ ঘূৰি দিয়ক গাইস আজি দাদাৰ হালদি ৰসম গাইস আগতে দেখাই দিলো আৰু dia supine dan lo gaje ayo তো
গাইজ আজিৰ দিনটো মোৰ এনেকুৱাই গ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে তো গাইজ নেক্সট ব্লগত লগ পাই আছোঁ আজিলৈ আহিছোঁ বাই বাই